নমস্কাৰ। আজি মই আপোনালোকক ফটোৰ পৰা PDF কিদৰে বনাব পাৰি এই ভিডিঅ'টোৰ জৰিয়তে একেবাৰে ইজি প্ৰচেছত কেনেকৈ বনাব পাৰি তাক দেখাবলৈ অলপ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো মন দি চাই যাব, যাতে অকণো স্কিপ নকৰাকৈ চাই যাব, কাৰণ ভিডিঅ'টো ভালকেনে আপোনালোকে এই কথাকেইটা জানি ল'ব লাগিব। আপোনালোকে পোনপ্ৰথমে প্লে' ষ্ট'ৰত যাব। প্লে' ষ্ট'ৰত যোৱাৰ পাছত তাতে প্লে' ষ্ট'ৰত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে তাৰ চাৰ্চ মেনুত গৈ চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত আপোনালোকে ফটোটো PDF লিখি ওপৰত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছতে আপোনাৰ এই তলৰ মেনুখন আপুনি দেখা পাব। তলৰ মেনুখন যিখন দেখা পাইছে ইমেজ টু PDF, চাওক আপোনালোকে ইমেজ টু PDF কনভাৰ্টত তাত আপোনালোকে এই এপছটো আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পাছত আপোনালোকৰ মোবাইল স্ক্ৰীণত এইদৰে দেখা দিব। আপোনালোকে ইয়াতে এলাউড কৰিব। এলাউ কৰাৰ পাছতেই মোবাইল স্ক্ৰীণত এইদৰে দেখা দিব। ইয়াতে গৈ আপোনাৰ কেমেৰাটো আপুনি ফটো মাৰি ল'ব পাৰিব, আৰু আপোনাৰ যদিহে গেলাৰীত ফটো থাকে তাক আপুনি চিলেক্ট কৰি ল'ব। এতিয়া মই গেলাৰীৰ পৰা চিলেক্ট কৰিছোঁ। গেলাৰীৰ পৰা চিলেক্ট কৰিলে মই এইকেইটা ফটো 3টা ফটো মই চিলেক্ট কৰিছোঁ। ইয়াত চিলেক্ট কৰাৰ পাছত আপুনি ফটোকেইটা চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পাছতে আপুনি কনভাৰ্ট টু PDF তাত আপুনি ক্লিক কৰিব। তাৰপাছত আপোনাৰ মোবাইল স্ক্ৰীণত এইদৰে দেখা দিব। আপুনি PDFটো ছেভ কৰিব লাগে। আপোনাৰ এইদৰে ইমেজ টু PDF বুলি আহিব। এইটো আপুনি কাটি আপোনাৰ নিৰ্দিষ্ট নাম এটাত ছেভ কৰি ল'ব। মোৰ নামটো বিপ্লৱ। মই বিপ্লৱ নামত PDFটো ছেভ কৰিছোঁ বা নামটো লিখি লৈছোঁ, আৰু কণ্টিনিউ বুটামত ক্লিক কৰিব। কণ্টিনিউ বুটামত মই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পাছতে এইদৰে দেখা দিব। আপুনি সেই PDFটো আপুনি ডাইৰেক্ট শ্বেয়াৰো কৰিব পাৰে, ডাইৰেক্ট আপুনি অ'পেন কৰি ল'ব পাৰে। অ'পেনত ক্লিক কৰিলে আপোনাৰ PDFটো ওলাব। শ্বেয়াৰ কৰিবলৈ হ'লে শ্বেয়াৰ কৰি ল'ব। এতিয়া আপোনাৰ এই PDFটো ক'ত ছেভ হ'ব বা PDFটো আপুনি ক'ত মোবাইলত কোন ঠাইত থাকিব এই বিষয়ে আপোনাক ভালকৈ মন কৰিব। আপুনি বেক কৰিব মোবাইলটো। বেক কৰাৰ পাছতে আপোনাৰ মোবাইলত থকা আপোনাৰ ফাইল মেনেজাৰত গৈ আপুনি ক্লিক কৰিব। ফাইল মেনেজাৰত মই এতিয়া ক্লিক কৰিছোঁ। ফাইল মেনেজাৰত ক্লিক কৰাৰ পাছতে আপোনাৰ স্ক্ৰীণত এনেদৰে দেখা দিব DOCS। তাত আপুনি ক্লিক কৰিব। ক্লিক কৰিলে আপুনি PDFটো এইদৰে দেখা পাব। চাওক এইদৰে দেখা পাব। মই বিপ্লৱ নামত PDFটো ছেভ কৰিছোঁ। এইটো বিপ্লৱ PDF বুলি আহি গৈছে। আপুনি তাক অ'পেন কৰি চাব পাৰে, বা PDFটো কাৰোবালৈ দিওঁ বুলিলে দিব পাৰে। আৰু PDFটো আপুনি যি ঠাইত আপুনি য'ত আপলোড কৰিম বুলি ভাবিছে সেই PDFটো তাত আপলোড কৰিব পাৰে। এইদৰে আপোনাৰ PDFটো ছেভ হ'ব। আৰু PDFটো আপোনালোকে যদিহে MB বেছি হৈছে তাক কিদৰে কমাব আগৰ ভিডিঅ'ত মোৰ দেখুওৱা আছে। সেই ভিডিঅ'ত গৈ পিনি আপুনি PDFটো ৰিচাৰ্জ কৰি ল'ব পাৰিব। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। মোৰ ভিডিঅ'টো চাই আপোনালোকে যদিহে ভাল পাইছে এটা লাইক কৰিব, কাৰণ এটা লাইকে আমাক অলপ মনত বহুত ভাল লগায়, যাতে আমি আৰু ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা পাওঁ। যদিহে মোৰ এই চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাইছে, আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা অল বুটামটোত ক্লিক কৰিব, যাতে আপোনালোকে মই দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমে তাত ন'টিফিকেশ্যনত পায় আৰু আপোনালোকৰ প্ৰব্লেমসমূহো ছল্ভ হ'ব। ধন্যবাদ।